আৰু এইকেইদিন 5 দিন হৈছে পুৰা লছ হৈ আছে মানে লেয়াৰ ফাৰ্মত 4.5 মাহ হৈ যোৱাৰ পাছতো মানে আপোনাৰ কুকুৰা কণী নাপাৰে কেতিয়াবা আপোনালোকৰ 4.5 মাহ 4.5 মাহ লাগে কণী নাপাৰে তো এইটো কেলে হয় আৰু সাবস্ক্ৰাইবাৰ এজনে কমেন্ট কৰিছিলে তো তেওঁ মানে কুকুৰা আছে কুকুৰাই মানে 5টা 6টা মান কণী পাৰে বুলি কৈছে তো সময় হৈ গ'ল বুলি কৈছে হাই ফ্ৰেন্ডছ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ আৰু এতিয়া ফাৰ্মত আহিছিলোঁ কণী নিবলৈ আৰু এতিয়া কণী বুটলা হৈ গ'ল আৰু এতিয়া সময় হৈছে 10টা আৰু আজি গাটো ভাল নাই কোভিডৰ মানে 3rd ড'জটো লৈছিলোঁ তো এতিয়া অলপ জ্বৰ তাৰপিছত গা বিষটো কালি আছিলে যোৱাকালি আছিলে তো আজি ভাল হ'ল আৰু জ্বৰৰ টেবলেট খাই ইমান ভাল নাই পোৱা তো ভাল হ'ব চাগে তো এতিয়া ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জটো লওঁতে জ্বৰ হোৱা নাছিলে একো হোৱা নাছিলে খালি এতিয়া 3rd ড'জটো ল'লোঁ তো 3rd ড'জটো লোৱাৰ পিছত এতিয়া জ্বৰ হৈছে আৰু আজিৰ ভিডিঅ'ত কম আপোনাৰ লেয়াৰ ফাৰ্মত মানে 4.5 মাহ পাৰ হৈ মানে 4.5 মাহত আপোনাৰ লেয়াৰ কুকুৰা কণী পায় তো সেই মানে 4.5 মাহ পাৰ হৈও আপোনাৰ মানে কণী নাপাৰে 5 মাহলৈকে কেতিয়াবা কণী নাপাৰে কেতিয়াবা 4.5 মাহলৈ কণী নাপাৰে তাৰপিছত পাৰে তো সেইটো কেলে হয় তো সেইটো আপোনাৰ একেবাৰে দানাৰ কাৰণে হয় আৰু ভিউৱাৰ্ছ এজনেও কমেণ্ট কৰিছিলে তো তেখেতৰ মানে কুকুৰা মানে 5জনী 6জনীয়ে কণী পাৰিছে সময় হৈ গ'ল বুলি কৈছে খালি সেইটো কেলে হৈছিলে সুধিছিলে তো সেইটো কাৰণে আজি ভিডিঅ'টো বনাই দিছোঁ আৰু এইটো কাৰণটো হ'ল আপোনাৰ দানাৰ কাৰণে হয় তো কুকুৰাজনী যদি ৱেট নাথাকে তেতিয়া হয় মানে আপোনাৰ 4 মাহৰ আগতে মানে 1 কেজি তাৰপিছত কণী পোৱা লাগে আপোনাৰ মানে 1.5 কেজি বা 1 কেজি 300 গ্ৰাম তেনেকুৱা হ'ব লাগে কুকুৰাজনী অলপ ডাঙৰ হ'ব লাগে তেতিয়া মানে কণী পাৰে তো সময়ত কণী পাৰে সৰুতে ইমান ভালকৈ খোৱা নাই সৰু হৈ আছে তো সেইটো কাৰণে কণী নাই পোৱা এনেকুৱা হ'লে আপোনালোকে কুকুৰাজনী মানে ধৰি আনি মানে বুকু যোনডোখৰ থাকে হাড়ডাল থাকে তো সেই হাড়ডাল চুই চাব যদি সেইডাল আপুনি একদম পূৰা ভালকৈ হাড়ডাল চুই পায় তেনে সেইটো তেতিয়া আপোনাৰ দানা লাগিব দানা খুৱাব লাগিব তো আপোনালোকে দানা খুৱাব বেছিকৈ দানা দিব আৰু লেয়াৰ ফাৰ্মত সেইকাৰণে মতাত হ'লে বেয়া তো এইটো মোৰ কিছুমান কুকুৰাও তেনেকুৱা হৈছিলে তো কুকুৰাজনী সৰু দেৰিকৈ পাৰিছিলে কিছুমান কুকুৰাই তো সেইটো কাৰণে লেয়াৰ কুকুৰা বা হেচিঙে হওক লাগিলে আপোনালোকে যিমানটো মতা দৰকাৰ হয় সিমানখিনি থৈ বাকীখিনি বেছি দিব লাগে সেইটো কাৰণে বেছি দিব লাগে তো ৱেটটো সিহঁতৰ মানে কমি যায় মানে খাব নাপায় তো মতাখিনিয়ে বেছিকৈ খায় তো সেইটো কাৰণে হয় আৰু আপোনালোকৰ যদি 4.5 মাহ পাৰ হৈ 5 মাহ পাই যায় কণী নপৰাকৈ যদি থাকে 2জনী 3জনীয়ে পাৰে তেতিয়া আপোনালোকে কি কৰিব ৰাতিপুৱা আদা পিচি দিব মানে যিমানটো পানী দিয়ে মানে ৰাতিপুৱা তো সেইখিনি পানীৰ লগত মিক্স কৰি দিব 2-3 ডাঙৰ ৰাতিপুৱা দিব আৰু পাছবেলা আপোনালোকে অমিতা পাত দিব লাগে অমিতা পাত পাছবেলা পিচি মেলি দিব পানীত বা এনেকৈ কাটি দিলেও হয় কাটি দিলে ইমান নাখায় যদি এনেকৈ ফ্ৰী ৰেঞ্জত থয় তেতিয়া খাব খালি এনেকৈ হেৰিয়ত দিলে মানে অকণমান দিগদাৰ হয় তো খুটি মানে বেছিকৈ পেলায় তো পানীত দিলে ভাল অমিতা পাত খুৱাব লাগে তো আপোনালোকৰ এসপ্তাহলৈ খুৱাব লাগে এইকেইটা আৰু যদিও আপোনালোকৰ অমিতা পাত মানে নাপায় তেন্তে আপোনালোকে আদা দিলেও হ'ব অকল আদা পিচি মেলি আপোনালোকে ধুনীয়া আছে দিব পাৰে 2 টাইম দি দিব তো আপোনালোকৰ এসপ্তাহ দিয়াৰ পিছত এসপ্তাহ পিছতে আপোনালোকৰ কণী পাৰিব গোটেইখিনিয়ে কণী পাৰিব আৰু এইটো 100% পূৰা কণী পাৰিবই এইটো কাৰণ মই খুৱাই পাইছোঁ তো মোৰ যোনবিলাক কুকুৰাই মানে এনেকুৱা সৰু ৱেট থকা আছিলে সেইবিলাক মানে কণী পৰা নাছিলে তো অলপ দেৰিকৈ পাৰিছিলে সেইবিলাকক মানে খুৱাইছিলোঁ তো মানে কণী ৰেচিঅ'টো মানে একে সমানে আছিলে মানে বাঢ়া নাছিলে তো সেইটো কাৰণে মই খুৱাইছিলোঁ তো সেইটো বাঢ়ি গৈছিলে আৰু মই মতাখিনি থকাৰ কাৰণে কিছুমান কুকুৰা সৰু হৈ আছিলে তো সেইটো কাৰণে মতা নথলে ভাল
মতাখিনিৰ পৰা বহুত খাব নাপায় তো মতাখিনিয়ে পটাপট খাই থয় তো সেই মাইকীকেইজনীয়ে ভোকতে থাকে আৰু এনেকৈ খুৱাই চাওক এসপ্তাহ তো কণী পাৰিবই চিঞৰ কণী পাৰিব একেদিন 5 দিন হৈছে পুৰা লছ হৈছে কণী ভাঙিছে পুৰা মিনিমাম 5টা ভাঙে আৰু 5টা 7টা ভাঙে আৰু ডেইলি সিমানকৈ ভাঙি দিছে ঠোঁট কটা ভালকৈ নহ'ল আৰু কণী ট্ৰেখন যোনখন আছে সেইখনো ভালকৈ বনোৱা নহ'ল আৰু অলপ দীঘল হ'ব লাগিছিলে বা আপোনালোকৰ অকণমান সোমাই যোৱা হ'ব লাগিছিলে এনেকুৱা টাইপৰ হ'ব লাগিছিলে আৰু আপোনালোকে ষ্টিলৰ কেজুল যদি কিনে তেতিয়া আপোনালোকে অলপ মানে এনেকৈ এনেকুৱা সোমাই থকা কিনিব কিছুমান একদম চিধা এনেকুৱা পায় তো এনেকুৱাটো নিকিনিব এনেকুৱা অকণমান তললৈ সোমাই যোৱাটো ল'ব তেতিয়া আপোনাৰ ফুটিব নোৱাৰে আৰু ষ্টিল কেজ থকা লেয়াৰ ফাৰ্মতো গম পায় চিধা হ'লে মানে ভাঙে বুলি কণীবিলাক ভাঙে চিধা হ'লে ভাঙিব তো প্ৰথমতে আপোনালোকৰ প্ৰথম কেইমাহ আপোনালোকৰ ঠিককৈ যায় তাৰপিছত আপোনাৰ ভাঙিবলৈ ধৰে আৰু এবাৰ ভাঙিব পালে মানে সেইটো সদায় ভাঙে অভ্যাসে হৈ যায় ভাঙিবই আৰু নিজৰ কণীটোহে ভাঙে নিজে পৰা কণীটো ভাঙিব তাৰপিছত সেইখিনিয়ে আৰু এতিয়া যাওঁ ভিতৰলৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই